কৃষক বন্ধুসকল, আমাৰ ইউটিউব চেনেল প্ৰণৱজ্যোতি এগ্ৰিটেকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আহিছোঁ এটা কলবাৰীলৈ, আৰু এইটো হৈছে G9 কলৰ বাগান, আৰু এইটো অসমতে আছে, গোলাঘাট ডিষ্ট্ৰিক্টৰ বৰপথাৰ অঞ্চলৰ ৰঙাগৰা গাঁৱত। আৰু কেইজনমান উদ্যমী যুৱকে এই কৃষি কৰিছে, আৰু প্ৰায় 1000মান G9 কলৰ পুলি তেখেতসকলে ৰোপণ কৰিছে। আৰু তেখেতসকলে ক'ৰ পৰা ৰোপণ কৰিছে, কিমান টকা দি কৃষি ব্যয় কৰিছে, আপোনালোকক সকলোবিলাক জনাই যাম। আৰু ফাৰ্মাৰৰ লগতো কথা পাতিম। তাৰ আগতে আমি G9 কল পুলিৰ বিষয়ে অকণমান জানি লওঁ, কেনেকৈ ইয়াক কৃষি কৰিব পাৰি, আৰু কিমান সময়ত ইয়াত ফল পাব পাৰি, আৰু কিমান টকা কৃষি কৰাৰ ক্ষেত্ৰত ব্যয় হয়, এই সকলোবিলাক আপোনালোকক জনাম। তাৰপিছতে আমি ফাৰ্মাৰৰ লগত আলোচনা কৰিম। G9 কলৰ বাগান, আৰু এই গোলাঘাট ডিষ্ট্ৰিক্টতে আছে, বৰপথাৰ ৰঙাগৰা গাঁৱত। আৰু এই G9 কলৰ পুলি আপোনালোকে কেনেকুৱা কৰিব লাগিব, কেনেকুৱা পদ্ধতিৰে কৰিলে অধিক ভাল হ'ব, আৰু কেনেকুৱা কৰিলে আপোনালোকে 6 মাহেকৰ ভিতৰত আপোনালোকে কল পাব, আৰু কি কি ঔষধ আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব, আৰু এই G9 কল পুলি কৃষি কৰাৰ কাৰণে আপোনালোকে কি কি সাৰ ব্যৱহাৰ কৰিব লাগিব, আৰু কি কি ঔষধ ব্যৱহাৰ কৰিব লাগিব, আৰু প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে কি কি পদ্ধতিৰে কৰিলে আপোনালোকে সোনকালে কৃতকাৰ্যতা হ'ব, আৰু কলৰ চাইজ থকা আপোনালোকে কেনেকৈ ডাঙৰ পাব, তাৰ বিষয়ে আপোনালোকক মই জনাই যাওঁ। আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰিব, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আৰু আমাৰ যদি ইউটিউব চেনেলত আপোনালোকে নতুন হয়, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, যাতে আমাৰ কৃষি সম্পৰ্কীয় ভিডিঅ'বিলাক আপোনালোকৰ ওচৰত গৈ পায় আৰু আপোনালোকৰ কৃষি ক্ষেত্ৰত সহায় হয়। কৃষক বন্ধুসকল, G9 বানানা হৈছে সম্পূৰ্ণ লেবৰেটৰীত এই কলৰ পুলি প্ৰস্তুত কৰা হয়, আৰু এই কলৰ পুলি প্ৰস্তুত কৰিবৰ কাৰণে লেবৰেটৰীত প্ৰায় 30 দিনৰ সময় লাগে। 30 দিনৰ পিছত কৃষকৰ ওচৰত কলৰ পুলি গৈ পায়, আৰু ই সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে কৰা হয়। আৰু ইয়াক পুলি তৈয়াৰ কৰাৰ সময়ত সম্পূৰ্ণভাৱে পুলিত গ্ৰোথ হৰম'ন, ৰুট হৰম'ন, লিফ হৰম'ন এই সকলো দি পেলাই প্ৰস্তুত কৰা হয়, বাবে ইয়াৰ বৃদ্ধি ক্ষমতা বহুত বেছি, আৰু ই সোনকালে ডাঙৰ হয়, আৰু এই কলৰ পুলিত ৰোগো কমটি হয়, যিহেতু সম্পূৰ্ণ লেবৰেটৰীত ইয়াক পৰীক্ষা নিৰীক্ষা কৰি পেলাই ইয়াক প্ৰস্তুত কৰাৰ বাবে। আৰু এই G9 কল পুলি আপোনালোকে চিনিবলৈ হ'লে দুটা প্ৰক্ৰিয়াৰো G9 কল পুলি আহে, এটা সেউজীয়া, অলপ ৰঙচুৱা আহে। গতিকে আপোনালোকে যেতিয়া G9 পুলি ক্ৰয় কৰিব, তেতিয়া আপোনালোকে কোনোবা নাৰ্চাৰী বা ৰেপুটেশ্যন নাৰ্চাৰীৰ পৰা ল'ব, যাতে আপোনালোকৰ কৃষি ক্ষেত্ৰত সহায় হয়। বহুতো ক্ষেত্ৰত G9 কল পুলি বুলি টিচু কালচাৰ কল পুলিও বিক্ৰী কৰা দেখা পোৱা যায়। আৰু এনে কৰিলে আপোনালোকে যি ভাবিছে G9 কল পুলিৰ পৰা ফল উৎপাদন কৰিম বুলি, আৰু সেয়া আপোনালোকে নাপাব। G9 কলহে আপোনালোকে ক্ৰয় কৰিব বজাৰৰ পৰা। কৃষক বন্ধুসকল, আপোনালোকে ভিডিঅ'ত দেখি পাইছে যে সম্পূৰ্ণভাৱে 6 মাহৰ ভিতৰত G9 কলৰ কলথোক আহি গৈছে, আৰু ই 8 মাহৰ পৰা 9 মাহৰ কল পুৰঠ হয়। আৰু 1 বছৰত মিনিমাম এজোপা পুলিৰ পৰা 3 থোক কল উৎপাদন কৰিব পাৰি। আৰু যদি আমি চাওঁ, তেতিয়াহ'লে এজোপা G9 কল গছৰ পৰা আমি বছৰেকত মিনিমাম 1000ৰ পৰা 1500 টকা উপাৰ্জন কৰিব পৰা যায়। আৰু G9 কল এথোকাত প্ৰায় 30ৰ পৰা 40 কেজি পৰ্যন্ত হয়, আৰু ই খাবলৈ বহুত মিঠা, আৰু ইয়াৰ থোকো প্ৰায় 9ৰ পৰা 10 থোক হয়, আৰু 20ৰ পৰা। কৃষক বন্ধুসকল,
G9 কল ৰোপণ কৰিবৰ কাৰণে বেছি ঔষধৰ প্ৰয়োজন নহয়, যিহেতুকে আপোনালোকে জানেই যে কলত কেঁচুৰ বেছি আক্ৰমণ হয় আৰু কলত কেঁচু হোৱাৰ বাবে কলগছজোপা কেঁচুৱে বেয়া কৰে আৰু বেয়া কৰাত কলগছজোপা বেয়া হৈ যায়। সেইবাবে যেতিয়া আপোনালোকে G9 পুলিটো ৰোপণ কৰিব, তেতিয়া আপোনালোকে কেঁচুৰ বাবে আপোনালোকে পুৰাদন দিব পাৰে। পুৰাদন গুৰিত আপোনালোকে দিব। সেই তেনেকৈ কৰিলে পুৰাদন দিলে আপোনালোকৰ কেঁচুৰ সমস্যাটো সমাধান হয়। আৰু আপোনালোকে গছত কি কৰিব, গছত আপোনালোকে পুৰাদন দি পেলানি স্প্ৰেও মানে কৰিব পাৰে। আৰু গছত যদি স্প্ৰে কৰে তেতিয়াহ'লে ওপৰত যি কলৰ পুলি এই ওপৰত কেঁচু আক্ৰমণ কৰে, সেই আক্ৰমণৰ পৰা হাত সাৰিব পাৰি। আৰু আপোনালোকে ৰোৱাৰ সময়ত আপোনালোকে গোবৰ দিব পাৰিব আৰু জৈৱিক সাৰো আপোনালোকে দিব পাৰিব আৰু প্লান্ট প্ৰমোটাৰ জাইম আপোনালোকে ব্যৱহাৰ কৰিব। সেই জাইম যদি আপোনালোকে ব্যৱহাৰ কৰে তেতিয়াহ'লে গছজোপা শকত হয় আৰু সোনকালে বৃদ্ধি হয়। যিহেতুকে 6 মাহৰ ভিতৰত আপোনালোকৰ G9 কল আপোনালোকে আহিব লাগে বা আপোনালোকে পাবলৈ যদি ইচ্ছা কৰে তেতিয়াহ'লে কম বেছি পৰিমাণে গোবৰ জৈৱিক সাৰ আপোনালোকে ব্যৱহাৰ কৰিব। কৃষক বন্ধুসকল, G9 পুলি যদি আপোনালোকে ৰোপণ কৰে তেতিয়াহ'লে G9ৰ লগত আপোনালোকে অন্য কৃষিও কৰিব পাৰিব। যিহেতুকে আমি যি বাগানত আছোঁ, আপোনালোকে যি কলৰ বাগান চাই আছে, এই তলত মই যেতিয়া প্ৰথম অৱস্থাত আহিছিলোঁ তেতিয়া তেখেতসকলে ইয়াত ধনিয়া, জলকীয়া এনেকুৱা ধৰণে কৃষি কৰিছিলে। আৰু এই তলত আপোনালোকে বিলাহীও কৃষি কৰিব পাৰে, জলকীয়াও কৃষি কৰিব পাৰে বা মূলা, গাজৰ ইত্যাদি আপোনালোকে প্ৰথম অৱস্থাত পুলি অৱস্থাত আপোনালোকে কৃষি কৰিব পাৰিব, কোনো অসুবিধা নহয়। আৰু ছমাহৰ ভিতৰত যেতিয়া ডাঙৰ হ'ব তেতিয়া অকণমান অসুবিধা হয়। গতিকে আপোনালোকে অন্য কৃষি কৰাৰ ক্ষেত্ৰতো কোনো অসুবিধা নহয়। G9 কলৰ লগত আপোনালোকে অন্য কৃষিও মানে কৰিব পাৰিব। কৃষক বন্ধুসকল, এই G9 পুলি আপোনালোকে ৰোপণ কেনেকৈ কৰিব বা এই কলৰ কৃষি আপোনালোকে কি পদ্ধতিৰে কৰিব। এই কলৰ কৃষি কৰিবৰ কাৰণে আপোনালোকে প্ৰথম অৱস্থাত ধুনীয়াকৈ মাটিডৰা আপোনালোকে ওলাই ল'ব লাগিব। আপোনালোকে যদি ভাবিছে 1 বিঘা কৰিম, 2 বিঘা কৰিম, 3 বিঘা কৰিম, ধুনীয়া সুন্দৰ ধৰণে হাল বাই ল'ব লাগে। হাল বাই লোৱাৰ পিছত আপোনালোকে G9 কলপুলিটো 6x6ত আপোনালোকে ৰোপণ কৰিব। 6x6ত ৰোপণ কৰিলে ভাল হয়। যদি আপোনালোকে 1 বিঘা মাটিত ৰোপণ কৰিম বুলি ভাবিছে, 6x6ত যদি আপোনালোকে ৰোপণ কৰে তেতিয়াহ'লে 1 বিঘা মাটিত 400 পুলি আহিব। আৰু 400 পুলি যদি আহে তেতিয়াহ'লে 2 বিঘা মাটিত আপোনাৰ 800 পুলি আহিব। আৰু 1000 পুলি যদি আপোনালোকে ৰোপণ কৰিম বুলি ভাবিছে তেতিয়াহ'লে 1 একৰ মাটিত আহিব। আৰু যদি আপোনালোকে 1000 পুলি যদি G9 কলৰ পুলি আপোনালোকে ৰোপণ কৰিছে তেতিয়াহ'লে আপোনালোকৰ বছৰি ইনকাম কিমান হ'ব মই আপোনালোকক জনাম যে এজোপা G9 কলৰ পুলিৰ পৰা 6 মাহৰ পৰা 7 মাহ 8 মাহৰ ভিতৰত আপোনালোকে এথোক পাব। তাৰপিছত আকৌ যেতিয়া এই কল আপোনালোকে কাটিব তেতিয়া আকৌ গুৰিৰ পৰা 2টা বা 3টা আপোনালোকে পুলি থৈ দিব। আৰু সেই পুলি গৈ আপোনাৰ 12-13 মাহত আকৌ আপোনালোকক কল দিব। যদি আপোনালোকে চায় তেতিয়াহ'লে G9 কলৰ পৰা 1 বছৰত আপোনালোকে 1000ৰ পৰা 1500 টকা আপোনালোকে ইনকাম কৰিব পাৰিব। যদি আপোনালোকে 1000 G9 পুলি ৰোপণ কৰে তেতিয়াহ'লে 1 বছৰত আপোনালোকৰ ইনকাম কিমান হ'ব? 10ৰ পৰা 15 লাখ টকা। যদিও আপোনালোকে 15 লাখ টকা নাপায় তথাপিও মিনিমাম আপোনালোকে 10 লাখ টকা উপাৰ্জন কৰিব পাৰিব। সেয়েহে G9 কল এনেকুৱা এবিধ কল হয় যিয়ে নেকি আপোনালোকক খুব কম সময়ৰ ভিতৰত, কম পৰিশ্ৰমত আৰু কম ইনভেষ্টমেণ্টত আপোনালোকে অধিক টকা উপাৰ্জন কৰিব পাৰিব। সেয়েহে কৃষক বন্ধুসকলক মই অনুৰোধ জনাওঁ যে G9 কৃষি আপোনালোকে কৰক আৰু আপোনালোকৰ আৰ্থিক দিশত আপোনালোকে টকা পূৰণ কৰিব
কাৰণে আপোনালোকে টকা উপাৰ্জন কৰক। আৰু G9 কলৰ কাৰণে আপোনালোকে চাব, G9 কল আপোনালোকে যেতিয়া পুলি ক্ৰয় কৰিব তেতিয়া আপোনালোকে চিনি পাব লাগিব। আৰু সেইবাবে মই আপোনালোকক আগতো কৈছোঁ যে G9 পুলি যেতিয়া ক্ৰয় কৰিব আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাৰ্চাৰীৰ পৰা কৰিব, যাতে তেখেতসকলে আপোনালোকক অৰিজিনেল G9 পুলি দিয়ে। আৰু অৰিজিনেল G9 পুলিৰ পৰাহে এই উৎপাদন সম্ভৱ বা ইয়াক আপোনালোকে কল পাব পাৰিব। কৃষক বন্ধুসকল, G9 কল পুলি যদি আপোনালোকে কৃষি কৰিম বুলি ভাবিছে বা কৰিছে, তেতিয়াহ'লে আপোনালোকে এই কল কৃষি কৰাৰ আগত কিছুমান আপোনালোকে বিষয়ৰ ওপৰত লক্ষ্য ৰাখিব লাগিব। যেতিয়া আপোনালোকে কল পুলি ৰুবৰ কাৰণে যেতিয়া আপোনালোকে গাঁত খান্দিব, তেতিয়া আপোনালোকে লক্ষ্য ৰাখিব যে 1.5 ফুট দ আৰু 1.5 ফুট বহল আপোনালোকে গাঁত খান্দিব। যেনেকৈ তামোল ৰুবৰ কাৰণে গাঁত খন্দা হয়, তেনেকৈ ডাঙৰকৈ আপোনালোকে কল ৰুবৰ কাৰণে গাঁত খান্দিব 1.5 ফুট দ আৰু 1.5 ফুট বহল। আৰু লগত আপোনালোকে অকণমান শুকান গোবৰো দিব পাৰে, জৈৱিক সাৰো দিব পাৰে। আৰু জৈৱিক সাৰ দিয়াৰ পিছত আপোনালোকে ৰোপণ কৰিব। আৰু লগতে আপোনালোকে অলপ বেছি পৰিমাণে পুৰাদন দিব। পুৰাদন দিলে কি হয়, এই মাটিত যি বীজাণু থাকে আৰু কেঁচু থাকে, পোক পৰুৱা থাকে, কাৰণ G9 কল পুলিটো একেবাৰে সৰুৰ পৰা ডাঙৰ হয়, যাতে মানে কেঁচুৱে আক্ৰমণ কৰিব নোৱাৰে। এনে কৰিলে আপোনালোকৰ পুলিটো বেয়া হৈ যাব, বেয়া হ'লে সোনকালে বৃদ্ধি নহয়। কৃষক বন্ধুসকল, মই আজি কলৰ বাগানত আছোঁ, আৰু এই বাগান হৈছে অসমতেই, আৰু এই গোলাঘাট ডিষ্ট্ৰিক্ট, সৰুপথাৰ সমষ্টি, বৰপথাৰ মৌজাৰ গেলাবিল ৰঙাগৰা গাঁৱৰ কৃষক হয়। তেখেতসকলে উদীয়মান যুৱক, আৰু তেখেতসকলে 2-3জনে মিলি পেলানি কৃষি কৰিছে। আৰু এইটো প্ৰথম পৰ্যায় আছিলে। প্ৰথম পৰ্যায়ৰ পৰা মই তেখেতসকলৰ লগত আছোঁ, আৰু তেখেতসকলক মই পৰামৰ্শ মোৰ পৰা বিচাৰে আৰু তেখেতসকলক মই দিওঁ। আৰু কথা হৈছে, তেখেতসকলৰ নাম হৈছে শ্ৰী বিশ্বজিৎ চাও আৰু সমীৰ চাও। এই দুইজনৰ চেষ্টাত এই কৃষি সম্ভৱ হৈ উঠিছে আৰু তেখেতসকলে কৰিছে। আৰু এই G9 পুলি তেখেতসকলে যেতিয়া ৰুইছিলে তেতিয়াও মই আহিছিলোঁ। তাৰপিছত আজি 6 মাহৰ পিছত আহিছোঁ, যেতিয়া এইটো ছেকেণ্ড ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আৰু প্ৰথম ভিডিঅ' মই প্ৰস্তুত কৰিছিলোঁ, আৰু ছেকেণ্ড ভিডিঅ' প্ৰস্তুত কৰাৰ পাছত তেখেতসকলে এতিয়া যি ফল পাইছে, G9 কল কৃষি কৰি পেলানি যি তেখেতসকলে 6 মাহৰ ভিতৰত যি ফল পাইছে, আৰু তেখেতসকলে এই বছৰ এই 2-3 মাহৰ পাছত তেখেতসকলে আকৌ 3000 পুলি মানে ৰোপণ কৰিবৰ কাৰণে তেখেতসকলে পৰিকল্পনা কৰিছে, আৰু সেইমতে মাটি ৰেডি তেখেতসকলে কৰিছে। গতিকে তেখেতসকলৰ পৰা জানিব পৰা গৈছে যে G9 কৃষি কৰিবৰ কাৰণে বিশেষ কষ্টৰ প্ৰয়োজন নহয় আৰু বিশেষ সময়ৰ প্ৰয়োজন নহয়। আৰু তেখেতসকলে জনোৱাৰ মতে যে G9 কৃষিৰ পৰা খুব সোনকালে ভাল কল পাব পাৰি, আৰু এক ভাল উপাৰ্জন কৰিব পাৰি। আৰু এই কলৰ যি উৎপাদন হয়, আৰু এই উৎপাদনৰ যি ৱেট হয়, আপোনালোকে যদি ৱেট ছিষ্টেমতো আপোনালোকে বিক্ৰী কৰিব পাৰিব। বজাৰ মূল্যও ইয়াৰ আছে G9 কলৰ, আৰু ৱেট ছিষ্টেমতো আপোনালোকে যদি বিক্ৰী কৰে, তথাপিও এথোকা কলত আপোনালোকে 400 পৰা 500 টকা পাব। সেয়েহে কৃষক বন্ধুসকল, আপোনালোকে যদি G9 কলৰ কৃষি কৰিম বুলি ভাবিছে বা কৰিছে, তেতিয়াহ'লে যদি আপোনালোকৰ পুলিৰ প্ৰয়োজন হয় বা যদি আপোনালোকক পুলি লাগে, তেতিয়াহ'লে আমাৰ কনকজ্যোতি এগ্ৰিটেকত আপোনালোকে যোগাযোগ কৰিব পাৰিব। আমাৰ কোম্পানীয়ে আপোনালোকক সম্পূৰ্ণ ধৰণে হোম ডেলিভাৰী পুলি আপোনালোকৰ দিয়াত যোগান ধৰিব, আৰু দিয়াৰ ব্যৱস্থা আছে। আৰু এই কলপুলি অকল দিয়াৰ নহয়, অন্য কিছুমান কৃষিৰো আমি কাৰ্য কৰোঁ, যেনেকুৱা বেঙেনা, জলকীয়া বা পুলি হওক, মেহগনি হওক, চেগুন হওক, এনেকৈ আমি দিয়াৰ
ব্যৱস্থা কৰোঁ। হোম ডেলিভাৰী আপোনালোকে ঘৰতে পাই যাব যদি আপোনালোকে অৰ্ডাৰ কৰে। আৰু অন্য যদি কিবা G9 কলৰ বিষয়ে যদি আপোনালোকৰ জানিব আছে তেতিয়াহ'লে প্ৰণৱজ্যোতি এগ্ৰিটেকত আপোনালোকে যোগাযোগ কৰিব পাৰিব। তলত ভিডিঅ'ৰ তলত নাম্বাৰ দিয়া আছে, আপোনালোকে যোগাযোগ কৰিব। আৰু আমাৰ ইউটিউব চেনেল প্ৰণৱজ্যোতি এগ্ৰিটেক যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, যাতে আমাৰ কৃষি সম্পৰ্কীয় ভিডিঅ'বিলাক আপোনালোকৰ ওচৰত গৈ পায় আৰু আপোনালোকৰ কৃষিৰ ক্ষেত্ৰত যাতে সহায় হয় তাৰ বাবে আপোনালোকক অনুৰোধ জনালোঁ।